আলে নিলি কেম্বা লাগে না আর এতে দেখতে পারে আজির দিনটোর বিক্রির পয়সা মানে মরি কিনছি আজির দিনটোর বিক্রির পয়সা এগুলা দেখছি এই হল 500 দিকা এগুলা হল 200 100 কিবা কানি আছে। জয় জুবিন দা নমস্কাৰ। আজিৰ এই বিশেষ ভিডিঅ'টো আৰম্ভ কৰিছোঁ বিশেষ এটা ঠাইৰ পৰা। দোকানৰ মাল দিয়াৰ লগতে একেলগে টিকেট লৈছোঁ, টিকেটটো দি দিওঁ লটাৰী টিকেট বিহুৰ। আপোনালোকে গম পাইছে ভিডিঅ'টো বনাই দিছোঁৱে আপোনালোকক দেখা পাইছে। চ' লটাৰী টিকেটটো অলপ বিক্ৰী কৰি দিওঁ বুলি ভাবিছোঁ। বাইদেউক দি দিলোঁ 5টামান টিকেট। বাইদেউ মানে ধুনীয়াকৈ পঢ়ি আছে প্ৰাইচ কেতিয়া ইলেক্ট্ৰনিক কেটলাটা নেক্সট ডে মানে কালি ভিডিঅ' চিডিঅ' কৰা নহ'ল বেছি, এই যিখিনি কৰিলোঁ সেইখিনিতে হৈ থাকিল। আৰু আজি মানে নেক্সট মানে ডে আজি আৰম্ভ কৰিছোঁ 12টা বজাত ভিডিঅ'টো। ঠাণ্ডাৰ দিনত দিনটো সাতা হয় না, সেইকাৰণে ভিডিঅ' চিডিঅ' কৰা বহুত প্ৰব্লেম হৈ যায়। আৰু খুৰাৰ দোকানত মাল দি দিলোঁ 465 টকাৰ মাল দিলোঁ। আৰু খুৰাৰ দোকানত মানে এগিলাখান মাল দি দিলোঁ, ক্ৰীম বন দিলোঁ, কাটা দিলোঁ। আজি হৈছে 210 টকাৰ বিল দিলোঁ তাক। ভাল না খবৰ? এয়া মানে মনা দেখা পাইছি খুলি কিনে বান্ধি লৈছোঁ আৰু ইয়াতে ধুনীয়াকৈ মানে মাল নাটখিলি মনাকেইখন আলে নিলি কেম্বা লাগে না। আৰু ইয়াতে দেখতে পারে আজিৰ দিনটোৰ বিক্রির পয়সা মানে মরি কিনছি আজিৰ দিনটোৰ বিক্রির পয়সা এগুলা দেখছি এই হল 500 দিকা এগুলা হল 200 100 কিবা কানি আছে। এইখিনি আজিৰ পয়সা। 3 নম্বৰ দিনৰ মাল দিবা আহি গেলো। এখন দোকানত মাল দিবা আছো, বাইদেউটোক মাতছো মানে দোকানখন বন্ধ আছে মালটো 10টাই আছে দক পাপৰ দোকানত মাল দি দিলোঁ, এগলা চকলেট দিলোঁ, পাপৰ চাপৰ দিলোঁ আৰু সেয়ে দিছোঁ আৰু বেছি মাল দিয়া নাই। আৰু কালি আহিম ব্ৰেড দিবা। এবাৰ আহি পালোঁ আমাৰ দাদাৰ দোকানত মাল দি দিলোঁ ধুনীয়াকৈ। এখন দাদাৰ দোকান বেছকৈ মাল দিলোঁ আৰু জ্বালা কাটা দিলোঁ, কাটা বিস্কুট দিলোঁ আৰু ফেঞ্চি দিলোঁ। দাদাৰ দোকানত আহি পালোঁ। দাদাৰ দোকানত বহুত দিন মাল দিয়া নাই, দাদাক লাগ পোৱা নাই, দাদা বেলেগ কামত ব্যস্ত আছে। আজি কাটা চাটা বিস্কুট চিস্কুট দিলোঁ। আৰু এইগিলা চকলেট টকলেট দেখি আছোঁ কিবা ৰাখে না নাৰাখে। সেই এটা চকলেট দেখিছোঁ, এই এটা দেখিছোঁ কি কৰে আৰু দাদাই। 34 টকাৰ মাল দি দিলোঁ। আৰু মোৰো গাড়ীত মোটামুটি মাল শেষ হ'বাৰে হৈছে। আৰু ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো চাই কিবা হ'লেও ভাল পালে লাইক এটা কৰি দিব। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশা